প্ৰথমবাৰৰ বাবে বহুত দিনীয়া এটা সপোন পূৰণ কৰিবলৈ গৈ আছোঁ। আমাৰ নিচেই সন্মুখত থকা আমাৰ ইয়াত চাচনি পাৰ্ক মেৰবিল পাৰ্কলৈ আহিছোঁ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকৰ মাজত আগবঢ়াই দিবলৈ প্ৰয়াস কৰিম। কি কি পায়, কি কি দেখিম, সকলোবিলাক দেখিব। এয়া মূল পথেদি আমি ইয়াত ৰেজিষ্টাৰ কৰি লৈছোঁ। ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে গাড়ী নম্বৰৰ সৈতে। এয়া ওলাইছোঁ। তেন্তে বলক ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ ইয়াৰ পৰা, মূল গেটৰ পৰা। ইয়াৰ এখন 2 নম্বৰ গেটখনৰ দিকে আকৌ গৈ আছোঁ। চাচনি মেৰবিল পৰিৱেশ পৰ্যটন কেন্দ্ৰ, ছেকেণ্ড গেট। সোমাবলৈ ইফালেদি সোমাব লাগিব নেকি? এফালে পাৰিম। আমি টেঙাখাটৰ পৰা আহিছোঁ। অঁ, টিকেট আমাৰ ইয়াত টিকেটবিলাক ইয়াত আকৌ এবাৰ চেক কৰি লোৱা হৈছে। এয়া চেক কৰি পিনে আকৌ সোমাম আৰু। বেগটোত আমাৰ এই মন্দিৰলৈ আহিছিলোঁ, তাত কিছুমান হেৰি আছে, পানী বটল চানী বটল। হেলমেটটো ইয়াতে ৰাখি যাওঁ নেকি? ভালে পাম, বেয়াহে লাগিছে। সুন্দৰ পৰিৱেশ, সুন্দৰ। এয়া হেলমেট বেগ ৰাখি ল'লোঁ। এতিয়া তেন্তে বলক আৰু আগত কি কি পাওঁ। জানুৱাৰী মাহটো যে নতুন বছৰ, সেইদিনাখনতো ক'বই নালাগে বনাইছে। টিপামটো গৈছে, টিপামো ভাল। এই প্ৰথম এইফালে চাই যাম ব'ল নহ'লে। এয়া দেখিছে বগলী, চাই যাম ব'ল। প্ৰথম আমি এইফালে আৰম্ভ কৰিছোঁ। এয়া আৰম্ভণি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এয়া ধুনীয়া বাঁহ গছৰ জোপোহাৰ মাজে মাজে। পানী এনেকৈ চিটকি মাৰিব দিওঁ। এই চালু কৰিলে নাই পানী চিটকাটো। ঐ মটৰ লগাই থৈছে, চলাই চাঙে নেকি? ইয়াত এনেকৈ ডাঙৰকৈ এখন বৰ্ড লগাই থৈ দিছে। ইয়াত কি কি প্ৰজাতিৰ বস্তু পোৱা যায়, কি কি প্ৰাণী পোৱা যায়, ইয়াত আপোনালোকে চাবলৈ পাব। এনেকৈ ধুনীয়াকৈ চাই ল'ব। মেইন য'ত জলকুঁৱৰী আৰু জল দেৱতা ইয়াত মূৰ্তিভাগ আগবঢ়াই থৈছে। এয়া আপোনালোকে চাওক, এয়া কি ধুনীয়াকৈ সজাই থৈছে এখন নাৱৰ ওপৰত। ইয়াৰ মেইন ইয়াত চৌপাশে কি কি পোৱা যায় ইয়াত দেখুৱাই থকা হৈছে। অইল ইণ্ডিয়া লিমিটেড। বলক আগলৈ আৰু যাওঁ। নগ'ল নেকি? আৰু আগলৈ গৈ আছোঁ, কি কি পাওঁ চাব আপুনি। ফটো মাৰিবি নেকি? কেইটামান শ্বট দিলোঁ, মানে 2 কপিমান ফটো মাৰিলোঁ। মাৰি পিনে আমি এতিয়া আকৌ বেলেগ এফালে যাম। ইয়াত দেখিছে কি ধুনীয়াকৈ সজাই থৈছে। এইফালে ফটো মই আৰম্ভ। একদম চালি আছে ভিডিঅ'টো ক'বা। ভিডিঅ' হৈ আছে। জুম কৰি দিলি যে। এইটো দেখিছে, ইয়াত মানে শহাপহু দেখা পোৱা যায়। আপোনাৰ কপাল ভাল থাকিলে দেখিব। এইফালে এইকেইটা কি ধুনীয়াকৈ হৈ আছে। ওচৰলৈ গৈছে। আহ 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 আহ। ইয়াত টান এটা লাঠিং আছে। ইয়াত দেখিছে, ইয়াত মানে এটা বিশেষত্ব কি, ইয়াত প্ৰায় যিবিলাক কাৰেণ্ট ধৰি লওক ইয়াত ব্যৱহাৰ হয়। ইয়াত হয়তো এই পেনেল বৰ্ডৰ চলাৰ পেনেল লগোৱা হৈছে। ইয়াৰ পৰা উৎপন্ন কৰি ইয়াত চাৰিওপাশটো মানে পোহৰাই তোলা এটা প্ৰকল্প। যিহেতু প্ৰকল্প বুলি কৈছোঁ, এইটো এটা প্ৰজেক্ট হাতত লৈছে। ভাল লাগিছে ইয়াত, মানে প্ৰাকৃতিক এটা
আবদ্ধ পৰিৱেশৰ মাজত এনেকৈ বহুত দিনৰ মাজত প্ৰকৃতিৰ মাজত মানে থাকিয়ে ভাল লাগে। ইয়াত কি ধুনীয়াকৈ ঘৰ কেইটামান সজাই থৈছে। এইফালে দেখিছে ইয়াত, এইফালে দেখিছে ইয়াত, আৰু এইফালে মই। এইকেইটা কি বুলি কয় আপোনালোকে জনাবচোন কমেণ্টত। ফুল, পানী, এইটো উঠালোঁ। এইফালে ই মোক উঠাবই পৰা নাই, মই ইয়াত উঠি আছোঁ। ইয়াত কি ধুনীয়াকৈ উঠিছোঁ। এতিয়া মই এনেকৈ ভৰিকেইটা দি দিলেহে ই ডাঙৰ। বঢ়িয়া বঢ়িয়া লাগিছে, বঢ়িয়া। কেনেকুৱা লাগিছে? মজা লাগিছে। আজি গম পাই গ'ল তই। এয়া আমাৰ দাদা। এইফালে আমাৰ দাইটি। ওলাইছোঁ আৰু লাহেকৈ। যোৱাৰ মাজতে আপোনালোকক এয়া কিছুমান বস্তু নেদেখাবলগীয়া বস্তু আছিলে যদিও ৰাস্তাত কি কি পাওঁ দেখাই যাম। চাই থাকিব এনেকৈ ভিডিঅ'টো আগলৈ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ, বাই বাই। কি ধুনীয়া লাগিছে মানে ইয়াত হৰিণা পহু, শহা পহু দেই, কিন্তু ধৰিবলৈ বিৰাট দিগদাৰ। এয়া চাব দে, আকৌ এবাৰ মই ধৰিবলৈ যাম, দিব নিদিব। একে এইটোতনো কি সোমাবি, একেহে, একো সোমাই লাভ নাই।